সুপ্ৰভাত আজি আছে ভাওনা মোৰ মহৰামুখত আৰু আমাৰ গাঁৱতে আজি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি উদযাপন কৰা হৈছে। আজি শেষটো দিন, তাকে তালৈকেও যাওঁ এপাক, গৈ পেলাই চাকি এগছ জ্বলাওঁগৈ। জ্বলাই কৰি পেলাই চাই থাকক ভিডিঅ'টো শেষলৈকে, যিমানখিনি পাৰোঁ দেখুৱাই যাম। খালি স্কিপ নকৰিব, ভিডিঅ'টো চাই যাওক, এনজয় কৰি যাওক। আলহী নামঘৰ, এয়া আমাৰ ওচৰৰে এজন বাপ, আমাতকৈ বাৰু অকণমান ডাঙৰ। আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে যে কৈছিলোঁ, আজি আমাৰ শেষৰটো দিন আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ তিথিৰ উপলক্ষে আমাৰ যা যোগাৰ চলি আছে। তাৰ বিষয়ে অকণমান কওক। আমাৰ কালি কাৰ্যসূচী আছিলে ভাগৱত পাঠ, তাৰপিছত আপোনাৰ ৰাতি দিহানাম হ'ল, তাৰপিছত এতিয়া আমাৰ ধৰ্মধ্বজ পতাকা উত্তোলন হ'ল। এয়া ধৰ্মধ্বজ পতাকা। চব ভিডিঅ'টো শেষলৈকে একদম চব আমাৰ নামঘৰ বিভাগ, চব ভিডিঅ'টো শেষলৈকে চাই থাকক, চব দেখুৱাই আছোঁ। ফাইনেলি পালোহি মহুৰাত পালোহি। আমাৰ মামাৰ ঘৰতে আছোঁ এতিয়া, আৰু অলপ অসুবিধাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু মোৰ লগত আহিছে আমাৰ গাঁৱৰে মোৰ ভাইটি পূৰা বাঁহী বজাই আছে দেই, বাঁহীখিনি লৈ পেলাই বাঁহী বজাই আছে। আৰু চব ভিডিঅ'টো চব শেষলৈকে ভাওনা ঘৰত একেবাৰে লগ পাই আছোঁ। স্কিপ নকৰিব, খালি ভিডিঅ'টো চাই থাকক, ভাওনা ঘৰত লগ পাই আছোঁ। গাইজ ওলাই হ'ল, ওলালোঁ আৰু ৰেডি হ'লোঁ। আমাৰ লগত আছে নাৰদ, আমাৰ পূৰা বিজি হৈ আছে দেই, ফোনত পাতিব বাৰু কথা বাৰু, বিজি হৈ আছে বাৰু। চব ভিডিঅ'টো শেষলৈকে চব আমাৰ মেকআপৰ ৰেডি হৈ আছে, মই ওলাই কৰি গৈছে ৰেডি, এতিয়া যাম আৰু চাই যাওক।
আমাৰ ভাওনা সমাপ্ত কৰিলে ইমানতে ৰাইজ গৈ শেষেই হ'ল এইফালে সেয়া চাউণ্ড বাউণ্ডাত লাগি আছে আৰু আজি ভিডিঅ' দিবলৈ প্ৰায় নহ'লেই অলপ কামত থাকিলোঁ কাৰণে ওলাব নোৱাৰিলোঁ কৈ দিব নোৱাৰিলোঁ বাকী ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব ইমানকৈ ক'লোঁ চাওক আকৌ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ গুড নাইট